Hi guys, welcome back to my channel. Finally, আমি শ্ৰীলংকাত লেণ্ড কৰিলোঁ. Very excited. মানে first time মই international আহিছোঁ আৰু আমাৰ আসাম টিমটো গোটেইখিনি আহি পালে আৰু বেলেগ বেলেগ ষ্টেটৰ বেলেগ বেলেগ কাণ্ট্ৰিখিনিও গোটেইখিনি আহি পাইছে অলৰেডি আৰু তেওঁলোকে WFFৰ পৰা দুখন বাছ পঠিয়াইছিলে আমি এতিয়া হোটেললৈকে গৈ আছোঁ ইয়াৰে ৱেডাৰটো বহুত ভাল পালোঁ মানে ইণ্ডিয়াৰ নিচিনা একেই হয় তাতে আমাৰ ইণ্ডিয়াত সেইটো টাইমত গৰম আছিলে আৰু তাতে পুৰা ৰেইনি ছিজন মানে ভালেই হৈছে বহুত গৰম আছিলে চ' এতিয়া আমি গোটেইখিনিয়ে হোটেললৈকে গৈ আছোঁ Time permits only, you could visit those places. So you don't need to spend anything extra for tuk-tuk. আৰু এয়া আমি হোটেল আহি পালোঁ হোটেলখন আছিলে মিৰাজ হোটেল এখন 4-star হোটেল হয় আৰু এইটো আমাৰ ৰুম আৰু ৰুমৰ ফ্ৰণ্টে চাওক কি ধুনীয়া নজাৰা চি ভিউ হোটেলৰ গোটেইকেইটা ৰুমৰ পৰাই একচুৱেলি চি ভিউটো পোৱা গৈছিলে তো ৰোড সাইড হয় একদম সাগৰৰ ফ্ৰণ্টতে মিৰাজ হোটেল আপোনালোকে গ'লে কেতিয়াবা শ্ৰীলংকা তো মিৰাজ হোটেল বুলি সাৰ্চ কৰিব পাৰে 4-star হোটেল হয় আৰু এয়া তেওঁলোকে আমাৰ কাৰণে লাঞ্চৰো এৰেঞ্জ কৰিছে লাঞ্চ কৰি মেলি আমি দুইটাই অকণমান চি ভিউ লৈ পেলাই তাতে বহিলোঁ এয়া চাওক তেওঁলোকৰ নোট তেওঁলোকৰ কালচাৰেল কিবা হয় চাগে আৰু এয়া আমি যাবলৈ ওলালোঁ নেক্সট ডে মেৰিনো বিচ হোটেল মেৰিনো বিচ 5-star হোটেল এখন হয় য'ত মানে আমাৰ ইভেণ্টটো হ'ব আৰু তেওঁলোকে হোটেল মিৰাজৰ পৰা বাছ দিছিলে আৰু ইহঁত মানে বিৰাট এক্সাইটেড য়োগা পাৰফৰ্ম কৰিব মানে বহুত প্ৰেক্টিছ কৰিছে তাহাঁতিও আৰু ইয়াৰে যিখিনি মানে ষ্ট্ৰীট ভিউ আছিলে তাতেও মানে সাগৰৰ পৰা ভিউ পাই থাকে মানে তো ভাল লাগিছে শ্ৰীলংকা আহি আৰু এয়া আমি আহি পালোঁ হোটেল তেওঁলোকে ৱেলকাম কৰিছে য়োগাৰ এয়া ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল বুলি ক'লেও চাগে ভুল নহ'ব আৰু স্পেচিয়েলি আমাৰ এই স্পেচিয়েল নিডছ বাচ্চাখিনিৰ কাৰণে বহুত হেল্পফুল হ'ব মানে তেওঁলোকে য়োগা ইমান দিনে কৰি আছে তো এটা এক্সপ'জাৰো পাব তো সেই ক্ষেত্ৰত মানে সঁচাকৈ মই WFFক মানে থেংক ইউ ক'ব বিচাৰিছোঁ আৰু তেওঁলোকৰ মিডিয়া আৰু তাৰেও কিছুমান মিনিষ্টাৰো তাতে আহিছিলে বহুত ভাল লাগিছে ইভেণ্টটো আৰু পূৰা একদম গ্ৰেণ্ড ইভেণ্ট এটা আৰু তেওঁলোকে তাতে এটা শ্ব' ৰাখিছিলে তো শ্ব'টো মই দেখাব ট্ৰাই কৰিম আপোনালোকক Was the introduction and now we will have a traditional opening. সো ধমাকেদাৰ গ্ৰেণ্ড অপেনিঙৰ পিছত এবাৰ ফাইনেলি ষ্টাৰ্ট হ'ল য়োগা কম্পিটিশ্যন মানে আৰ্টিষ্টিকখিনি চলি আছে নেক্সট আমাৰ ষ্টাৰ কেটেগৰী আমাৰ যিখিনি স্পেচিয়েল নিড চিলড্ৰেন আছে তেওঁলোকৰো য়োগা পাৰফৰ্মেঞ্চ হ'ব চ' মই নেক্সট ভিডিঅ'ত আপোনালোকক তেওঁলোকে কেনেকৈনো পাৰফৰ্ম কৰিছে দেখুৱাব ট্ৰাই কৰিম আজিলৈকে আহোঁ বাই